সোণতলী গৰুৰ বজাৰ বিভিন্ন ধৰণৰ গৰু পাব। কিমান টকা লাগে আপোনাৰ? 1 লাখ, 1.5 লাখ, 2 লাখ, 3 লাখ আৰু সৰু বাজেটৰ কাৰণে 10,000, 20,000, 30,000 যাৰ যেনেকুৱা মন যায় পাব আৰু গৰুৱে বহুত গৰু আপোনাৰ যেনেকুৱা মন চায় যেনেকুৱা বাজেটত মন চায় আপোনাৰ বাজেট অনুযায়ী গৰু ল'ব পাৰিব এই সোণতলী বজাৰত। বহুত ডাঙৰ বজাৰ আৰু গৰুৰ বজাৰৰ কাৰণে বিখ্যাত আমাৰ সোণতলী বজাৰ। সোণতলী বজাৰত আপোনাৰ যেনেকুৱা গৰু লাগে আহিব লৈ যাব, যিকোনো বাজেটত পাব। তো আপনার 65,000 টাকা 65,000 আপনার বাজেট অনুযায়ী ল'ব পাৰিব। এইটো আপনার 45 আপনার 35 এইটো আপনার 52 এটা আপনার 65 45 হয় এটা যেনেকুৱা রেটর লাগে পাই যাব, কোনো কথা না। আৰু এইটো আপনার 3 লাখ টাকার গরু শুনিলে আছিল কোন ডাক্তি সাজারে বগড়া বগড়া এই হল সোণতলী বজাৰ, বৃহৎ বজাৰ। ভয়েসটো ঠিক মতন দিব পৰা নাই, মানে কিবা হৈছে। এই চাওক চাওক মান ডাঙৰ ভয়েসটোত কিবা প্ৰব্লেম হৈছে, সেইকাৰণে ভালকে যোৱা নাই, বেয়া নাপাব কোনো। আৰু বজাৰত ইমান সাউন্ড, ইমান মানুহ, ইমান গরু এত না মিলে হালাইতাম শুনকি এনে যাও করে গেছে না অগ্রে করে গেল তাছাড়া মিলান যাব না মিলে হালাইতাম বাইরে খালি বড় বড় পছন্দ হয় এটা হইলো সবে গিয়েছে গরু কিনিব, কুরবানি গরু, কুরবানি ঈদ। ব্যাপারে বলে বহুত চালাক। ऐसा नहीं 1 लाख টাকা হয়। আপুনি বজাৰত গৰু কিনোতে সাৱধানে কিনিব, কিয়নো দালাল চক্ৰই আপোনাৰ পৰা লুটি ল'ব পাৰে ধন। আৰু ঈদৰ বজাৰখনত ভিৰ অলপ বেছি, নিজৰ পকেটখনো সাৱধানে ৰাখিব। চাওক কেনেকুৱা গৰু লাগে আপোনাৰ পাই যাব, কোনো কথা নাই। আপোনাৰ যেনেকুৱা বাজেট আছে সেই বাজেটতে পাব। ইমান গৰু ক'ৰ পৰা আহে নাজানো। চাওক এয়া